নতুনকৈ হোৱা মৰমৰ ব্ৰিজখনতে উঠিব লৈছোঁ। এয়া আজি প্ৰথম চাওঁ, ভাল লাগে, ভালেতো লাগিবই আৰু উঠি চাওঁ এবাৰ, মজা। বা যথেষ্ট বহল কৰিছে দেই, শুনিছে নাই? ভাল লাগিছে। কি হ'ল একচুৱেলি এইটো? চব বহল, একদম ধুনীয়া। নতুন ৰাস্তা চোৱা বাৰ বঢ়িয়া লাগিছে, একদম গৰ্জিয়াছ লাগিছে, দেখিছে নাই? সুন্দৰ। মানুহবিলাকে কৈ আছিলে সমস্যা হ'ব, সমস্যা হ'ব, এতিয়াতো একদম সমস্যা ইয়াত কেছেই নাই। তলত পূৰা ফ্ৰী হৈ গ'ল ৰাস্তাটো। ওপৰেদি যিবিলাকৰ মানুহৰ কাম নাথাকে টাউনৰ মাজত, তেওঁলোকে আৰামছে ওপৰেদি গুচি যাব, তেওঁলোকৰ কাৰণেও সুবিধা হ'ল। আৰু তলত বজাৰ কৰা মানুহকেইজনৰ কাৰণেও সুবিধা হ'ল। এখন কিমান দীঘল চোৱা। এটা পৰিৱেশ, মানুহখিনিয়ে আচলতে কৈ থাকে, কিন্তু কৈ থাকিবলৈ ভাল, কিন্তু কামটো হৈ যোৱাৰ পিছত গম পায় কিমান ভাল হয় একচুৱেলি। এটা উন্নয়নৰ কাৰণে অকণমান মানুহে কষ্ট সহ্য কৰিবই লাগে। ৰাস্তা এটা বনাই থাকিলেও চিঞৰ বাখৰ কৰে, কিন্তু কিবা এটা পাবলৈ হ'লে কিবা এটাতো ত্যাগ কৰিবই লাগিব ন। অলপ দিন কষ্ট হ'ল মানুহ, এতিয়া কিন্তু বিৰাট সুবিধা হ'ল দেই আমাৰ মতে। ইমান দীঘল হ'ব বুলি হোৱা নাছিল দেই, বাপ ৰে বাপ।